दादा वीडियो मत करो दादा ना सामने के अच्छा लगता हाँ कलकत्तार सिटी बसत उठा मजाए उठिया নমস্কাৰ বন্ধুসকল এটা নতুন ব্লগ ভিডিঅ'ৰ সৈতে মই ৰূপম দাসিয়া মোৰ এই জীৱন যাত্ৰা এই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোক সকলোতে কুশলে আছে ময়ো আপোনালোকৰ কৃপাত যথেষ্ট সুখী বৰ্তমানে আজি গাঁৱৰ পৰা আৰম্ভ কৰিছোঁ যাত্ৰা সুদূৰ ৱেষ্ট বেংগল অৰ্থাৎ কলকতালৈ আৰু তাতে গৈ হাওৰা ব্ৰিজ পৰিদৰ্শন কৰিম আপোনালোকৰ সৈতে আৰু বলকচোন এই ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ নিৰ্দিষ্ট স্থানত মোৰ বাইকখন ৰাখি ইতিমধ্যে মই উপস্থিত হৈছোঁহি ডিব্ৰুগড় বাণীপুৰ স্থিত ৰেলৱে ষ্টেচনত আৰু ইয়াৰ পৰাই ঢাপলি মেলিম কলকাতাৰ অভিমুখে বলকচোন যাওঁ জীৱনে গতি কৰে কেতিয়াবা ট্ৰেইনৰ যাত্ৰাৰ দৰে জীৱন যাত্ৰাত তীব্ৰ গতিৰে আগবাঢ়িব দুখ আৰু কেতিয়াবা মোহনৰ গতিয়ে বাঢ়িব সুখ আকৌ বতাহৰ দৰে হঠাৎ পৰিৱৰ্তন হৈ দবাল পিতা দুখৰ মাজত পখৰ হৈ উঠিব সুখ ঠিক তীক্ষ্ণ ৰজ্জাকৰ দৰে ভাবি চাবচোন আপোনালোকে ট্ৰেইনখনে যিদৰে লৈ ফুৰে হাজাৰ বিজাৰ আশা আকাংক্ষা সপোন সুখ আৰু দুখ লগতে অনাবিল আনন্দৰ ঢৌ সেইদৰে আমি প্ৰতিজনে কঢ়িয়াই ফুৰোঁ জীৱনৰ যাত্ৰাত বহুতো সাঁথৰ আৰু ৰহস্য প্ৰশ্ন আৰু উত্তৰ কিয় কৈছোঁ জানেনে বন্ধুসকল জীৱন যাত্ৰাত দুখবোৰ এনেও আহিব যিটো আজিও থাকিব পাৰে আপোনাৰ জীৱনত হতাশ নহ'ব বুকুৰ কোমল মাটিডৰাত যেতিয়া বাৰে বাৰে দুখৰ বীজ ৰোপণ হয় তেতিয়াহে সুখে গজালি মেলিব দিব সুখৰ ফল বাঢ়িব সুখ চপাব সুখ বিলাব সুখ যিহেতু দুখেহে বুজিব পাৰে সুখৰ মূল্য কিমান মনত ৰাখিব দুখৰ কালতো সুখৰ সন্ধান কৰিব জানিলে সুখ দুগুণে বাঢ়িব মাত্ৰ আনৰ কথাত কাণ নিদি নিজৰ কাম নিজৰ কৰ্মত ফ'কাছ কৰক ইতিমধ্যে পাই গ'লোহি কলকাতা এইবাৰ ট্ৰেইনৰ যাত্ৰা সামৰি আৰম্ভ কৰোঁ চিটি বাছৰ যাত্ৰা চিটি বাছত যি মজা এই মজাটো লৈ আছোঁ একচুৱেলি আমি যেতিয়া কলেজ পঢ়ি আছিলোঁ সৰু আছিলোঁ গাঁৱৰ পৰা যিবোৰ বাছ গৈছিলে কলকাতাত সেই চিটুৱেশ্যনটো সেই সময়খিনি পুনৰ ৰোমন্থন কৰিছেও ভাল লাগিছে স্মৃতিবিলাক ঘূৰাই পোৱা নিচিনা লাগিছে চালে গম পাব কি মজা হাওৰা গৈ আছোঁ হাওৰা ব্ৰিজ তাৰ পৰা বৰা বজাৰ অলপ মাৰ্কেটিং কৰিম ভাবছিলাম নেবে পেছনে বাসটাতে যাবো এখন বাসটা দেখছি পেছনে বাসটা সামনে ঝুলছে কয়েকটা কলকাতার ভিড় দেখো আছে
বন্ধুসকল বৰা বজাৰ আহিছোঁ মাৰ্কেট কৰিবলৈ আৰু ইয়াতে অলপ মাৰ্কেট কৰিম ইয়াতে অলপ মাৰ্কেট কৰিম दादा वीडियो मत करो दादा ना सामने के अच्छा लगता हां फूल है कौन फूल ना माला है प्लास्टिक का फूल छोटे बच्चे का मिलेगा स्प्रिंकल का टी शर्ट लड़का বন্ধুসকল এইখনেই সেই ইংৰাজে বনোৱা ঐতিহাসিক হাওৰা ব্ৰিজ তো বন্ধুসকল ইতিমধ্যে কলকাতাৰ বজাৰত অলপ চলপ কিবা কিবি কিনিলোঁ এইবাৰ আমাৰ মুখ্য উদ্দেশ্য হাওৰা ব্ৰিজৰ বিষয়টোলৈ আগবাঢ়ো বলক আৰু কিছু কথা এই ব্ৰিজৰ ইতিহাসৰ বিষয়ে জানো আহক কলকাতা আৰু হাওৰাক সংযোগ কৰা এখন ব্ৰিজ যি হাওৰা ব্ৰিজে কলকাতাৰ ঐতিহ্য বহন কৰিছে ঘুগলি নদীৰ ওপৰত অৱস্থিত এই ব্ৰিজৰ কাম 1936 চনত ইংৰাজে আৰম্ভ কৰিছিল আৰু 1922 চনত নিউ হাওৰা ব্ৰিজ কমিশ্যন নামেৰে এটা টেণ্ডাৰ পাছ কৰা হয় আৰু ইয়াত ইংৰাজসকলৰ চৰ্ত অনুসৰি ব্ৰিজত কোনো ধৰণৰ পিলা নাৰাখি নিৰ্মাণ কৰিবলৈ দিয়া হৈছিল বৰ্তমান সময়ত সৰ্ববৃহৎ কোম্পানী টাটা ষ্টিলে ব্ৰিজৰ ব্যৱহৃত 36,500 টন ষ্টিল যোগান ধৰিছিল ইয়াৰ পৰাই জানিব পাৰি যে এই ব্ৰিজৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতা কিমান আছিল ইমূৰৰ পৰা সিমূৰলৈ মাত্ৰ 4টা পিলাৰ ওপৰত আজি 80 বছৰে ওলমি আছে এই হাওৰা ব্ৰিজ ইয়াৰ দৈৰ্ঘ্য 2300 ফিট আৰু উচ্চতা 280 ফিট বন্ধুসকল আপোনালোকে জানি আচৰিত হ'ব যে হাওৰা ব্ৰিজৰ কোনো অফিচিয়েল উদ্ঘাটন হোৱা নাছিল কিয়নো 1942 চনত যেতিয়া কাম শেষ হৈছিল সেই সময় আছিল দ্বিতীয় বিশ্বযুদ্ধৰ আৰু তেতিয়া সেই ব্ৰিজ ধ্বংস কৰিবলৈ জাপানে উঠি পৰি লাগিছিল জাপানী সেনাই হাওৰা ব্ৰিজত বোমা বৰ্ষণ কৰিছিল কিন্তু ইমানেই শক্তিশালী আছিল যে জাপানে ভাৰতবৰ্ষৰ অন্যতম নিদৰ্শন হাওৰা ব্ৰিজক অকণো ক্ষতি সাধন কৰিব নোৱাৰিলে যিবোৰ কথা ইতিহাসৰ পৃষ্ঠাত আজিও জিলিকি আছে ব্ৰিজখন 1943 চনৰ 3 ফেব্ৰুৱাৰীত জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয় হাওৰা ব্ৰিজক আমি ৰবীন্দ্ৰ সেতু নামেৰেও জানো হাওৰাত এটা বেলুন দেখাম বেলুন আপোনালোকক মানুহটো সমান এটা বেলুন কি নাই তো ধন্যবাদ বন্ধুসকল আশা ৰাখিছোঁ মোৰ এই ইনফৰ্মেশ্যনখিনিৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হ'ব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ লগতে যিসকল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক অলপ উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ সামৰিছোঁ ধন্যবাদ জয় আই অসম তো বন্ধুসকল এটা কথা থাকি গৈছিল যেহেতু মই আজি ৰিটাৰ্ণ হৈছোঁ পুনৰ অসমলৈ আৰু বৰ্তমান হাওৰা ষ্টেচনত আছোঁ
আপোনালোকে এটা কথা জানি থ'লে সুবিধা হ'ব, যদি কলকাতা আহে তেতিয়া হাওৰা ষ্টেচনৰ পৰা ওলাই সন্মুখত পাব হাওৰা ব্ৰিজ। তেন্তে বন্ধুসকল লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ। ট্ৰেইনৰ যাত্ৰাত লগ পাই ভাল লাগিল অসমৰে ভাই বন্ধুকেইজনক, AC ষ্টাফ এওঁলোক।